কি মজা মৰমৰে মইনা খেলটোৰ লগত বজাৰত যাওঁ কঁঠাল গুটি কিনিবা। কিয় ভাই তামান দেখোন ফাটাফাটি গান মাৰিছে একদম। কি কবি আৰু থুকলেশ্বৰ খুৰা, তই পিছে ক'ৰ পৰা আহিলেনো এতিয়া? হা মোৰ গানটো তোৰ ইমান ভাল লাগছি না বাবা। এনেকে ক'লেতো নহ'ব ন, ব'লা আমি হোটেলত গৈ কথা পাতি লওঁ ভালদৰে। থুকলেশ্বৰ বাবু, এখন আমাক তুমি কি খাইতে দিবা? আমাৰতো বহুত ভোক লাগছে না। মানে দুহানিক মাততে হব। ওই দুহানি শুনো। কালা কালা চকরির কালা কালা চশমা, আরে বাবা মুকালুতা আইছি মোর দোকানত, আজি লাম তামান মালামাল হব লাগবো বে। ও পিছে বাপাত কি দিম খাবার কানে কচোন? চাহ তা দিবি? ওই মোক খালি কাপ এটা দিবি আৰু 5 টাকা দামী বিস্কুট লৈ আহিবি। থুকলেশ্বৰ খুৰা, তই কি 5 টাকার বিস্কুট খুৱাবি মোক? কি কবি বাপা, পয়সা পাতি একদম নোহাই গেছি একদম। কি করবি আৰু এই বৌরের পৰা কিবা আনছিলো 20 টকা এটা, তাকো মনে মনে লৈছো গাড়ীত তলপাই। ঘৰত গেলি বৌৰে মোক না বাহিনী দিয়ে গোবই চাল্লা খা আৰু তই 5 টাকাৰ বিস্কুটে খা আজিৰ কাৰণে। বেলেগ দিনা খুৱাম দিয়া তোক। আজি ভাবছিলো কাষ্টমাৰে নাই দোকানত, বাপৰে বাপ 2টা কাষ্টমাৰ আছে, সিহঁতক খিৰাম বুলি ভাবছিলো। এনেৰো কিবা 5 টকা বিস্কুট আৰু 1 কাপ চাহ আনবা দে আৰু খালি কাপ এটা আনবা দে। বাপৰে বাপ। ঐ মেলা দোকানৰ মালিক, তোক আমি চাহ আনবা দিয়া নাছিলো, তই আকৌ চাহ আনবাৰে মুখ মেলি চাই আছা বে থুকলেশ্বৰ। ওই তই এনেকে কিয় হাসি ওই? তোক চাহ আনবা দিছিলো না নাই? 5 টাকা বিস্কুট খাবা মোৰ জিভাৰ পানী পৰিছে, জলদি লৈ আনা ভাই। বিস্কুট দাদা 5 টাকা বিস্কুট মোৰ দোকানত নাই দাদা, 5 টাকা বিস্কুট। হয় মুকালাত মোৰ দোকানৰ পৰা যা, মোৰ তাত 1 কাপ চাহ লৈ খালি কাপ দিবা নোৱাৰো, আৰু বিস্কুট চিস্কুট নাগিলে পাছে ইয়াৰ পৰা ফুট। ওই মুখৰ বুলি কাক কৈছে? তোৰ একে খোচাই তোৰ মুখৰ বাৰান্দা উঠাই দিম চালা, মোক চিনিব নাই? মোৰ নাম কি থুকলেশ্বৰ এনে আছে নেকি? ঐ থুকলেশ্বৰ খুৰা, এক কি এটা দিবি নেকি? মই 5 টাকা বিস্কুট খাবার কাৰণে ইমান টাইম ৰখিছিলো, ইমান টাইম দিয়া নাই। কিবা গানা গাই আছিল গানা, ইয়াক এটা খোচা লগাই দিয়ে আৰু আমাৰ যো ইয়াৰ পৰা যো। খোচা নহয় বাপাক গেলি বেয়াও লাগে চালা, চেহাৰাই নাই বগলত দৰে চেহাৰা। তাতে সি আমাক অপমান কৰছি ভাই, কি কৰবিনো। এই মই খোচা দিবই নালাগে, মই যদি এটা ফু মাৰি যাওঁ তাৰ হাৰ্দি গুড়া হৈ যাব জাগাতে। ও দাদা হাত মোক নামাৰিবি দাদা মোক। মোৰ ভুল হৈছে তহঁতে ফুটপাথত যাই চাহ খা যা দাদা, মোৰ দোকানত 5 টাকা বিস্কুট নাই। ইমান টাইম মই এনে নাটক কৰি আছিলো তহঁতৰ লগত, বেয়া নাপাবি মোক, চৰি।